বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, সন্মানীয় মোৰ সহকৰ্মীবৃন্দ আৰু মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। গান গাব দিম বা আচলতে মানে গান গোৱাটো মোৰ কাৰণে আচলতে খুবেই কঠিন হৈছে এতিয়া, কাৰণ প্ৰেক্টিচ একেবাৰে নাই। মই গায়ক নহয়, গায়িকা নহয়, কিন্তু বাইদেৱে মানে অনুৰোধ কৰিছে যেতিয়া অকণমান গুণগুণাই দিম, কিন্তু ভুল হোৱাটো স্বাভাৱিক। মই আগতেও তোমালোকক কৈছোঁ, আজিকালি মই মানে মোৰ যিহেতু ভাড়াঘৰত থাকোঁ, গীত জোৰে জোৰে গাবও নোৱাৰোঁ। আগতে বহুত চিঞৰি চিঞৰি গান গাইছিলোঁ, বাথৰুমতো গাব নোৱাৰি, যিহেতু ভাড়াঘৰত থাকোঁ। গতিকে ভুল হোৱাটো স্বাভাৱিক, তোমালোকে শুধৰাই ল'বা বুলি আশা কৰিলোঁ। কি গাম ভাবিয়ে পোৱা নাই এতিয়ালৈকে। ঠিক আছে, এটি শিশু মানে ৰাভা সংগীত, সেইটোৱে মই গাম। জোনবাই তৰাই পিৰিয়া পাত নাই চত নাই